কোনটো দিব নোৱাৰে আকৌ ডাই কথা কৈ দিছো বানপানীটো সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে আমাৰ খামিয়াং কং তো আজি মই গৈ আছো পথাৰলৈ মানে কঠিয়াবাৰীলৈ ট্ৰেক্টৰ এইটো আছে ট্ৰেক্টৰ চাবি তো মানে চাবিটো লৈ গৈছো আৰু আজি ট্ৰেক্টৰ হাল বাব লাগিব আৰু কঠিয়া পাৰিব আছে তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকো এটা ট্ৰেক্টৰটো লৈ যাম মন দূৰ আছে কমসে কম 1 কিলোমিটাৰ মান হ'ব তো মই তালৈকে চলাই যাব লাগিব ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া গৈ আছো ট্ৰেক্টৰটো চলাই মানে ইমান স্পীড নাযায় গৰু গাড়ী নিচিনা যায় আৰু লাহে লাহে এতিয়া গৈ আছো এতিয়া বটল দুটা দেখিছোঁ নহয় পানী ভৰাব লাগিব আমাৰ গাঁৱত सबसे प्योर ফিল্টাৰ কৰিব নালাগে ইউজ কৰিব নালাগে পিওর পানী টিউবৱেলৰ পৰা ভৰাই লগাম পুৰা ফুল নেচাৰেল পানী যিটো বজাৰৰ নহয় ফুল নেচাৰেল মানে সেইটো গৈ আছোঁ আৰু পানীটো পটককৈ ভৰাই লওঁগৈ ইয়াত আছে টিউবৱেলটো গৈ ভৰাই লওঁ তাৰপৰা আকৌ ৰাওনা হ'ল এতিয়া আহি পালোঁ আমাৰ বায়ুমুখ জনজাতি বৰাশালী মানে আৰু অলপ দূৰ আছে এতিয়া আৰু গৈ আছোঁ আৰু এতিয়া স্পীডতে গৈ আছে শ্ল' নহয় কিন্তু কম গিয়াৰ লগাই দিওঁ আৰামছে গৈ আছোঁ আৰু সোনকালে পাই যাম আৰু আজি বহুত গৰম হ'ব কাৰণ টেম্পাৰেচাৰো বাঢ়ি গৈ আছে এতিয়া কিমান হৈছে মই দেখাম বাৰু আপোনালোকক আমাৰ গাঁৱৰ টেম্পাৰেচাৰ কিমান পৰিব নাই মানে মই এতিয়া ট্ৰেক্টৰটো লৈ গৈছোঁ কি হয় মাছ লৈ গৈ আছে ভাল এইফালে চা মুখখন ওলাইছে দেই তুই আমি আহিছো কঠিয়াবাৰীত জেওৰা দিবলৈ এইফালে এজন কচু গাহৰি পুহিছে তো কচু লাগিবই কচু গছটো তেতিয়াহে গাহৰিয়ে খাব নহ'লে ক'ত হ'ব চ' এতিয়া আহি পালোহি কঠিয়াবাৰী মানে ট্ৰেক্টৰটো অলপ ৰেষ্ট দি লৈছোঁ ৰ'দত আছে তাৰপিছত এতিয়া মানে আকৌ কমচে কম এতিয়া হালটো বাম আৰু হালটো বোৱাটো দেখাই আছোঁ আপোনালোকক মানে আমিতো গাঁৱলীয়া ল'ৰা যে মেইন খাটি গাঁৱলীয়া ল'ৰা তো আহক আজি দেখাইছোঁ আৰু গৰম এই এতিয়া সময়টোতে এতিয়া সময় কিমান আছে সময় কমচে কম 8টা বাজিছে তামাম ৰ'দ দেখিছে নাই তামাম ৰ'দ মানে কমচে কম এইফালে আমাৰ পাহাৰখন দেখি আছোঁ নদীটো পাৰ হ'লে মানে লিখা জান আছে আৰু গৈ থৈ পাহাৰকেইটা পাই যাম মানে দেমালি পাহাৰ তো এইফালে মানে একদম হাই তালৈকে জেওৰাটো ভেটা হ'ব মানে সেই গছজোপা দেখিছে নহয় সেই গছজোপা তালৈকে ভেটা হ'ব সেই গছজোপা তো মানে তাৰপিছত এইফালে পৰা এইফালে ভেটা আছে ইয়াৰ পৰা একদম হাই তালৈকে তাৰ এইফালে এটা জেওৰা দিছে তাৰপিছত এইফালেও জেওৰা এখন আছে এইটো জেওৰাটো 60টা লগাই দিব তো মই জুম কৰি অলপ দেখাইছোঁ তাৰপিছত খেতি কৰা মানে কষ্ট কৰিব লগা হয় কিন্তু ধানটো থাকিলেহে খাবলৈ পোৱা যায় নহ'লে ক'ত খাব খেতি আৰু চাকৰি কৰা চেম পাৰ্থক্য আৰু কিন্তু আমাৰ আকাশখন বহুত ধুনীয়া লাগিছে মই হাল বালোঁ মানে এতিয়া এজনক লগাই দিছোঁ আপোনালোকে চাই আছে মোৰ ভাগৰ লাগি গ'ল এতিয়া তেওঁক মানে বাবলৈ দিছোঁ মই মানে গৰম লাগি গ'ল মানে তেওঁ কৈছে তই ৰেষ্ট ল মই বাম বুলি কৈছোঁ তো মানে তাক বাব দিলোঁ আৰু এইটো সাইডটো বাইখিনি কমপ্লিট কৰি দিলোঁ
দেখিছে এতিয়া এইটো আছে এইটো কিন্তু অকণমান ডাঙৰ আছে আকৌ তলিটো মানে কঠীয়া তলিটো বহুত ডাঙৰ আছে তো মানে এটা এটা 4 ভাগ কৰি লৈছোঁ পাৰ্ট হিচাপে কৰি লৈছোঁ তেতিয়া অকণ ভাল হ'ব বুলি সেইটো চিষ্টেম এতিয়া এইজনক বোৱাই থৈছোঁ তো মানে তেওঁ বাব মন গৈছে বোলে বা বুলি কৈছোঁ এতিয়া মই এতিয়া ৰেষ্ট ল'ম ঠাণ্ডা হাৱা ল'ম মানে আৰু তেওঁক বাব দিছোঁ আৰে আজিতো পূৰা তামাম ৰ'দ কিমান ডিগ্ৰী হৈছে মই আজি আপোনালোকক দেখাম বাৰু আপোনালোকে চাবলৈ পাব আৰু লগতে এটা কথা ক'ব বিচাৰোঁ আমাৰ যিটো খাময়াং কং ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিলেজ লাইফৰ কিছুমান ভিডিঅ'বিলাক দেখিব ব্লগবিলাক দেখিব পাব ছাবস্ক্ৰাইব কৰি থ'ব পাহৰি নাযাব চাইছে যদি নোচোৱা চাইখিনি যদি ছাবস্ক্ৰাইব নকৰে বহুত বেয়া লাগি যায় আৰু কিছুমানৰ বহুত প্ৰব্লেম হয় মোবাইলটো ছাবস্ক্ৰাইব কেনেকৈ কৰিব ছাবস্ক্ৰাইব কৰিলেও ছাবস্ক্ৰাইব নহয় সেই প্ৰব্লেমটো মই আপোনালোকক দেখাম বাৰু আহক আৰু বাকীবিলাক মই আৰু দেখাই আছোঁ চৰকাৰে কিন্তু সকলোবিলাক সুবিধা দিব পাৰে কিন্তু বৰষুণটো দিব নোৱাৰে আকৌ ডাইৰেক্ট কথা কৈ দিছোঁ বানপানীটো সমস্যা সমাধান কৰিব নোৱাৰে কিন্তু এটা কথা কওঁ এই ৰ'দটো দিছে ৰ'দটো ৰখাব নোৱাৰে বাকী চব ক্ষেত্ৰত সহায় কৰিব পাৰিব কিন্তু ৰ'দৰ ক্ষেত্ৰত নোৱাৰে বৰষুণৰ ক্ষেত্ৰত নোৱাৰে বৰষুণ নাই তো বৰষুণটো লাগে এতিয়া ইমান ৰ'দ মানে থাকিব পৰা নাই পূৰা কমচে কম ছাতি এনেকৈ লৈ যাব লগা হৈছে আৰু বৰষুণৰ সময়ত বহুত মানে কমচে কম বানপানী হৈ গ'ল বানপানীও ৰখাব নোৱাৰে কিন্তু চৰকাৰে যিমান বান দিলেও হ'লেও বান ভাঙি যাবগৈ এনেকুৱা মানে পানী হ'লেও চৰকাৰে সেয়া ৰখাব নোৱাৰে চৰকাৰে সকলো কৰিব পাৰে কিন্তু বানপানী ৰখাব নোৱাৰে বৰষুণটো দিব নোৱাৰে ৰ'দটো ৰখাব নোৱাৰে এয়াই কথা বহুত মানে গৰম চৰকাৰে এইটো কেতিয়াও মানে সমস্যা সমাধান কৰিব নোৱাৰে হাল বাইছোঁ দেই গাইজ চাব ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব ব্লগটো পূৰা ঠিক হ'ব লাগে পূৰা ৰ'দত ট্ৰেক্টৰ হাল মাৰি আছোঁ মানুহ নাই চব একদম ঘৰত সোমালেগৈ মই অকলে মাৰি আছোঁ आज तो इतना गर्मी है कैसे बताओ हवा भी नहीं चल रहा है हम लोग का आसाम में मंगलबार माने कठिया परा हब तो माने এইখিনি হাল বাব আছো এইটো মই মানুহ লগাইছো হাজিয়া লগাইছো তো মানে তে হাল বাই আছে মানে এতিয়া পুৰা এইফালে বোৱা আছে আজি বহুত সৰহ পালো আজি কমচে কম 2 বিঘামান হ'ব তো এইটো এটা মানে এই হাল বাই বহুত ভাল পাইছে মানে ট্ৰেক্টৰ হাল বাই লগাই দিছোঁ এতিয়া মই এতিয়া ৰেষ্ট ল'ম আৰু তো মানে এতিয়া ক'বলৈ গ'লে ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ব্লগবিলাক দেখাই থাকিম আপোনালোকে চাই থাকিব দেই খাময়াং কং চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আৰু মানে চাবলগীয়া ইণ্টাৰেষ্ট মানে ভাল ভালখিনি চাবলৈ পাব এই আশা থাকিলে আৰু শেষলৈ আপোনাক সকলোকে বাই বাই জনাইছোঁ।